হে ভগৱান, আজি মই কেলে ইমান দেৰি কৰিলোঁ। কিবা এটা হ'লেও ইয়াত কাকো হেল্প বিচাৰিবলৈ মানুহেই নাই। এই ৰাস্তাত মদৰ দোকানখনো পাই যাম। বৰ ভয় দে সিফালে যাবলৈ। তেতিয়াই ভাল হ'ব। ভালকে মাতিলে শুনি নোপোৱা নি? আৰু অকণমান মৰমৰে মতা দোষ্ট। এই মই ওচৰৰে হয়। ভালেই তেতিয়া ওচৰে যদি। আমি বেছি দেৰিলৈকে ফূৰ্তি কৰিব পাৰিম ন? হেই কি মানুহ আপোনালোকে নকোৱা? ৰাস্তাত অকলে গৈ থকা অশান্তি কৰিব আহিছে। লাষ্ট টাইম নাই। ৰ'ব, মই এতিয়া পুলিচক ফোন কৰিম। কি ফোন কৰা কথা ক'ব আহিছা তুমি? সেই ওচৰৰ পৰা দেখোঁতে গম পাইছোঁ বৰ ছেক্সি দেই তুমি। অভদ্ৰ, বেছি হৈছে ৰ তোক। মই কাৰাটে ব্লেক বেল্ট হয় কিন্তু তোৰ হাৰ্ডি পাছলে এক হৈ যাব। হয় নি? ভালেই তেতিয়া, অলপ এক্সাৰচাইজো কৰি ল'ম হয় নাই? কেনেকুৱা লাগিলে চৰটো খাই? দোস্তি, তুমি চৰ খালা। আজি এজনীক এৰিব নোৱাৰো আমি কৈ দিলোঁ। ঐ জহনী মৰাহঁত, অকল থকা ছোৱালীজনীক অশান্তি কৰি তই ভাল লাগিছে? লাজ লগা নাই? ঐ তই কোন বে? তোক দিম ঠিকছে। তোৰো মাৰ খাব মন গৈছে নি? থেংকছ দেই, আজি তুমি নহ'লে কি হ'ল ঠিকনে নাই। আকৌচোন তুমি কৈছিলা তুমি কাৰাটে ব্লেক বেল্ট বুলি। মই এনেই কৈ দিছিলোঁ ভয় খাবলৈ বুলি। সেইটো কথা। তোমাৰ নামটো কি পিছে? ৰাহুল, মাই নেম ইজ ৰাহুল। মই লুনা। কিউট নেম। থেংকছ। কালি মানে বহুত দীঘলীয়া কাহিনী। তো নিজকে একেবাৰে চিনেমাৰ হিৰ'ইন নিচিনাই লাগিছিলে মোৰ। ৱাও, বৰ হেণ্ডচাম জানো। এই মোকো চিনাকি কৰাই দিবি আকৌ। মই কেনেকৈ চিনাকি কৰাম আকৌ? কালি লগ পোৱা, কালি শেষ। আকৌ লগ পালে ভাগ্যৰ কথাই হ'ব আৰু। ৱাও, কেম্পাছটো ইমান ধুনীয়া। সঁচাকৈ দেই, বৰ ধুনীয়া। ভালেই হ'ল আমি দুজনী ইয়াতে এডমিশ্যন ল'লোঁ। হাই, তোমাক ইয়াত লগ পাম বুলি ভবাই নাছিলোঁ দেই। তুমি? মই ইয়াতে এডমিশ্যন লৈছোঁ ফাৰ্ষ্ট ছেম। ময়ো ভবা নাছিলোঁ তোমাক লগ পাম বুলি এনেকৈ। এয়াই সেই ফ্ৰেণ্ড নি? এই ফ্ৰেণ্ড বুলি নহয় আৰু। কেলে, মই তোমাৰ ফ্ৰেণ্ড হ'ব নোৱাৰিম নি? পাৰিবা, কেলে নোৱাৰিবা। এই পটককৈ লগ পাই ইয়াত থটমট খাই গৈছোঁ। আচ্ছা, কোন ডিপাৰ্টমেণ্ট তুমি? এক্টিং। আৰু এয়া মোৰ ফ্ৰেণ্ড ৰুহি। হাই। তোমাৰ কথা বাৰু শুনিছোঁ মই। হয় নি? ঠিক আছে বাৰু, এতিয়া পিছত লগ পাম দেই। ৰুহি, মই ভবাই নাছিলোঁ জাননে ইয়াক লগ পাম বুলি। ইয়াত পুৰা ফিল্মি হৈ গৈছে ন? তো হাই বন্ধুসকল, আপোনালোকৰ যদি আমাৰ ভিডিঅ' চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব। আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।